Guys, welcome back to my YouTube channel Bitu Soya Vlogs. আৰু মই আমাৰ ফাৰ্মখনত আহিছোঁ। এতিয়া দানা দিব লগা টাইম হৈছে, সেই কাৰণে দানা দিবলৈ আহিলোঁ। লগতে ভাইটিও দানা লৈ আহি আছে। তো এতিয়া দানা দিম, আপোনালোকে চাই থাকক। এইকেইটা আমাৰ মাহাৰি বনাম বুলি ভাবিছোঁ। মাহাৰি আৰু দুটা খাহী আছে, খাহী বনাম। এইকেইটা আমি নতুনকৈ মাহাৰি বনাম। সেই দুটাও এটা হিট দিব লগাটো সময় হৈছে, কিন্তু অলপ দেখাত মানে সাইজটো সৰু হৈ আছে, সেইকাৰণে এবাৰ নিদিওঁ। হিট দিব লগা হৈছিলে এবাৰ দুদিনমান আগতে, কিন্তু দিয়া নাই আমি হিট। আৰু দিম কেইদিনমান পিছত দিম, নেক্সট বাৰ দিম। আৰু এইকেইটা খাহী। তো গাইজ ইয়াৰ দেখিছে, ইয়াৰ এজনী মাহাৰি 7টা পোৱালি আছে। তাৰপিছত আৰু ইপিনে এজনী মাহাৰি আছে, এইজনী মাহাৰিৰ 10টা পোৱালি আছে। দানা ধৰিছে আৰু 3-4 দিনমান পিছত সাইড কৰাম চানাকেইটা। ইহঁতৰো দানা ধৰিছে, দানা ইহঁতকো দিওঁ। আৰু 3-4 দিনমান পিছত সাইড কৰাই দিম। এইটো এটা প্ৰেগনেণ্ট আছে মাহাৰি, মাহাৰি ঐ, এইটো এটা প্ৰেগনেণ্ট আছে। তো গাইজ সৰুকৈ এইখনে আমাৰ ফাৰ্মখন। এইকেইটা খাহী আৰু এইকেইটা মাহাৰি, বাছ এইখিনিয়ে আৰু সৰুকৈ। মোৰ সৰুকৈ ফাৰ্মখন আপোনালোকক কেনেকুৱা লাগিল প্লিজ কমেণ্টত জনাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু মই এইখন ফাৰ্মৰ বিষয়ে মানে ভালকৈ এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ। মানে কিমান টকা ইনভেষ্ট হ'ল, কিমান টকা খৰচ কৰিলোঁ, দানা কি খুৱাওঁ, বেমাৰ হ'লে কি কৰোঁ, চ' গোটেইখিনি মানে এটা ভালকৈ ভিডিঅ' বনাম, ব্লগছ বনাম ভাবি আছোঁ মই। আৰু ফাৰ্মখন মোৰ বেছি ভালকৈ চোৱা চিতা কৰে আমাৰ ভাইটিয়ে। তো গাইজ এইখিনিয়ে আৰু। তো গাইজ যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। আৰু চেনেলটো যদি কোনোবা প্ৰথম চাই আছে তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।